হেল্ল', পঁচিছ নহয় জানো? হেল্ল', হয় কওকচোন। এই আমাৰ 2000 টকা নহয় জানো? চিনি পালি হপায়। আপোনাক চিনি নাপামনে আৰু? পিছে কিয় বা ফোন কৰিলে কওকচোন। হেৰি নহয়, আমাৰ এই 24ক বিদায় দিবলৈকে হ'ল। জানুৱাৰীটো পালেহি, গম পাইছনে নাই? গম পাইছো। তয়ো ওলা, ময়ো 24ক কাপোৰ কানিবোৰ বান্ধিবলৈ কওঁ আৰু তাকো ওলাবলৈ কওঁ। তই ওলা। আহিব। এই ময়ো অলপকৈ ওলাইছো আৰু। ওলা, ময়ো 24ক কাপোৰ কানিবোৰ বান্ধি ওলাবলৈ কওঁ। হ'ব দে, ৰাখিছোঁ। ৰাখিছো দিয়ক। 25 দা, কোনে ফোন কৰিছিলে? এই 2000 দাই। হয় নেকি? কিন্তু আপুনিও যাবগে নহয়? তাকে হওক, যাবতো লাগিবই, কিনো কৰিবি। 24, 24, ক'ত আছ? এইফালে আছোন তই। দাদা কওকচোন। কওকচোন মানে, ওলাগে যা আকৌ সোনকালে। ওলাব লাগে মানে ক'লৈ ওলাব লাগে? এইটো তই গমেই পোৱা নাই নেকি? জানুৱাৰী পালেহি, তোৰ যাব হ'ল আৰু। তাকেহে দাদা, আপোনাকচোন এৰি যাবলৈ মনেই যোৱা নাই, কিন্তু আহিলো যেতিয়াতো যাব লাগিবই। হয় দিও, কিন্তু কি কৰিবি, উপায়তো নাই। মোৰো বেয়া লাগিছে। বাৰু হ'ব দে, এতিয়া মন বেয়া কৰি থাকিব নালাগে। এতিয়া ওলাগে যা, নহ'লে দেৰি হ'ব। হ'লনে নাই? আকৌ। হ'ল দাদা, বলক। বেগটো মোকে দে। ঘৰত কোনোবা আছ নাই? আছো। আহক। দিয়ক বেগটো। আপোনালোক বহকচোন দেই, মই ভিতৰৰ পৰা আহোঁ। বহিছো। আপোনালোক বহিছেনে? বহিছো। ঘৰত 25 নাই নেকি? 25 নাই নহয়, আমাৰ ফিল্ডত মিটিং এখন পাতিছোঁ, তাতে আছে গৈ। পিছে আপোনালোককো 25 তালৈকে মাতি থৈ গৈছে, আপোনালোক ওলাওঁতে। নমস্কাৰ ৰাইজ, আজি এই সভাখনত আমন্ত্ৰণ কৰি অনা 2000 ককাই আৰু 2024 ককাই আসন গ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছে। আজি এই সভাখনত উপস্থিত 2000 আৰু 2024 ককাই দুয়োকে, গতিকে তেওঁলোক দুয়োজনে একাষাৰ ক'বলৈ অনুৰোধ জনোৱা হ'ল। মই 2024 চিনি পাইছেই চাগে। 2024 বৰ্ষটোত আপোনালোকে যদি মোৰ পৰা কিবা নহ'বলগীয়া বা নকৰিবলগীয়া দুখ পাইছে, তেতিয়াহ'লে আৰু মোক নিজৰ বুলি ক্ষমা কৰিব। গতিকে সকলোৱে মোক সাহস সন্মানে যেন বিদায়টো দিয়ে, তাকে কামনা কৰি মই দুআষাৰ সামৰণি মাৰিলোঁ আৰু আমাৰ 2000 টকাই দুই এষাৰ ক'ব বুলি অনুৰোধ জনাই মাইকখন দিলোঁ। ক্ষমা কৰি দিব। শ্ৰদ্ধা ৰাইজ, আজি আমি খুবেই দুখিত, যিহেতু আমাৰ মাজৰ পৰা এটা উল্লেখনীয়, এটা অমংগলীয়া 2024 যাবলৈ ওলাইছে। তাৰ লগত গোটেই বছৰটোকে ভালো লাগিছে, ইমান ভালো নালাগে, সেইবাবে মই দুখিত। সি বছৰটোত ইমান ভাল কাম নকৰেই। মাথা কামতো মানুহক বহুত দিলে, মোক সুধিলে মাথা কাম কি কৰিম, উপায় নাইতো নাই। গতিকে আমি তেওঁক এটা অদ্ভুত মালাৰে আমি 2024ক বিদায় দিব বিচাৰিছোঁ। আমাৰ এই এক্স অৰ্থাৎ 23-এ আমাৰ 24ক এটা অদ্ভুত মালাৰে বিদায় জনাব। ডাঙৰকে হাত তালি। তেওঁ এটা আমি অমূল্য কৰা দি আমাৰ কামৰ পৰা বহুত মৰম ৰাখিছোঁ। ডাঙৰকে হাত তালি।
ইয়াৰ পিছৰ কাৰ্যসূচী আগবঢ়াবলৈ তেইছক মাইক ধৰিবলৈ অনুৰোধ জনোৱা হয়। এয়া দুয়োটা আসন গ্ৰহণ কৰিবলৈ জনাওঁ। গতিকে এতিয়া ৰাইজ আহিবলগীয়া 25ক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ।